guys, welcome back to my YouTube channel Iqbal Bhai Vlogs. So মই আজি এটা ধুনীয়া বয়া মাইক এটা মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছোঁ। পলক আমি সেইটো আনবক্সিং কৰি দেখুৱাই দিম আৰু আপুনি কেনেকৈ ইউজ কৰিব, তাৰ একচুৱেলি সাউণ্ড কোৱালিটি কেনেকুৱা ভাল সেইটো দেখুৱাই দিম আৰু লাইভ প্ৰুফ চাব। একচুৱেলি বয়া মাইকটো আপুনি 700-800 টকাত পাই যাব ফ্লিপকাৰ্টত, আৰু মই এইটো ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম। আপোনালোকে যদি ইউজ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে তাৰ পৰা বাই কৰি ল'ব। চাবলক অকণমান দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু মই জনাই দিওঁ আপোনালোকক সেইটো কেনেকৈ ইউজ কৰিব, সেইটো কেনেকৈ ইউজ কৰিলে আপুনি কেনেকুৱা হেৰি পাব। আপুনি এইটো ধৰি লওক DSLR ইউজ কৰিব পাৰিব, কিছুমান পদ্ধতি আছে, এইটো আপুনি যে ইউজ কৰিব এইটো কিছুমান মানে পদ্ধতি আছে। চ' সেই পদ্ধতিসমূহ আপোনালোকে শিকি লওক। এইটোৱে আছিল বক্স, এই বক্সটো দেখিছে, এইটোৰ ভিতৰতে আছে। এতিয়া আমি বক্সটো আনবক্সিং কৰোঁ। এইটো সেই মডেল নম্বৰ BY-M1, এইটো মডেলটো আপোনালোকে ল'ব। একচুৱেলি এইটো বহুত ভাল। এইটো ওলাইছে ধৰক মই জানিছিলোঁ এইটো বিল পে'মেণ্টটো ওলাইছে, এইটো সেই বিলটো দেখিছে। বহুত খোৱা বস্তু আছে একেলগত বহুতকেইটা বস্তু আছে। এই ৱাৰডাল 2 মিটাৰ দীঘল আছে। আপুনি DSLR ইউজ কৰি পেলাই ভিডিঅ' আৰামত বনাব পাৰিব, একো প্ৰব্লেম নাই। আৰু এটা সৰু বক্সৰ নিচিনা এটা বেগ দি দিব আপুনি ছেফটিৰ কাৰণে, সেইটো ছেফটি থাকে। আৰু ইয়াত দেখিছে এইটো ধৰি লওক আপুনি ডাঙৰ ডাঙৰ বক্সত বা JBL বক্সছ মানে আৰু ডাঙৰ বক্সত আপুনি এইটো ইউজ কৰিব পাৰিব, একো প্ৰব্লেম নাই। চ' এইটো কেনেকৈ ইউজ কৰিব মই দেখুৱাই দি আছোঁ। আৰু এইটো ধুনীয়া, এইটো এটা চেপেনা থাকে, এইটো আপুনি লগাই পেলাই ধৰক চাৰ্ট তাত তেনেকুৱা জেগাত মানে আপুনি লগাই থ'ব পাৰিব। চ' এইটো দেখিছে, এইটো বয়াৰ ষ্টিকাৰ দিছে, এইটো ষ্টিকাৰ হয়। আৰু এটা 20 ভল্টৰ বেটাৰী এটা দিছে। বেটাৰীটো বা ক'ত লগাই মই আপোনালোকক দেখুৱাই দি আছোঁ। বেটাৰীটো লগাই পূৰা ফিটিং কৰি দেখুৱাই আছোঁ। এইটো বেটাৰীটো ইয়াত প্লাছ মাইনাছ আছে, ধুনীয়াকৈ লগাই দিব। চ' এইটো কিহৰ কাৰণে লগাব লাগে, এইটো যদি বিশেষকৈ আপুনি ধৰি লওক DSLRত ইউজ কৰিছে বা কোনো ধৰণৰ কেমেৰাত ইউজ কৰিছে তেতিয়াহ'লে এইটো লগাই ল'ব লাগে। আৰু যদি আপুনি মোবাইলত যদি ইউজ কৰে তেতিয়াহ'লে এইটো নলগালে হয়, একো প্ৰব্লেম নাই। আৰু যদি বিশেষকৈ আপুনি যদি DSLRত ইউজ কৰে তেতিয়াহ'লে এইটো লগাব লাগিব 100%। আৰু ইয়াত ধৰি চাওক, ইয়াত বটন দিয়া আছে অফ অন। ধৰি লওক ইয়াত অফত কৰিব পাৰিলে, নৰ্মেলত কৰিব পাৰিলে, ইয়াত যদি কৰে তেতিয়া ফোনত ইউজ কৰিব পাৰোঁ, কেমেৰাত যদি ইউজ কৰে তেতিয়াহ'লে এইটো বটনটো ওপৰ ফালে দিয়ে। এইটো চাইছে, এইটো এতিয়া আমি চাউণ্ড কোৱালিটিটো চাম কেনেকুৱা লাগে। ধুনীয়াকৈ এইখিনি জেগাত এইখিনিত লগাই ল'ব। আচ্ছা, আমি লগাই লৈছোঁ বাছ। চ' চাইছে আপোনালোকে বয়া মাইকটো মই আনবক্সিং কৰি দেখুৱাই দিছোঁ। চ' এইটো এতিয়া চাউণ্ড কোৱালিটি কেনেকুৱা সেইটো এতিয়া দেখুৱাই দিম। এইটো সাউন্ড কোৱালিটিটো কেনেকুৱা ভাল, একচুৱেলি মই সাউন্ড কোৱালিটিটো মই দেখুৱাই দি আছোঁ।
সো এইটো মই লগাই আছোঁ এইটো 4 প্ৰিণ্টৰ হয় পাই 4 প্ৰিণ্টৰ হয় এইটো সো এইটো মই মোবাইলত ফিটিং কৰি আছোঁ আৰু আপোনালোকেও ক'ব এইটো সাউণ্ড কোৱালিটি কেনেকুৱা হৈছে সো আপোনালোকে চাইছে শুনি আছে এইটোৰ সাউণ্ড কোৱালিটিটো এই ধৰণৰ হয় এইটো সাউণ্ড কোৱালিটিটো বহুত ভাল সো বিউটিফুল বহুত ভাল হয় আপোনালোকে যদি বাই কৰে তেতিয়াহ'লে তলত মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে বাই কৰি ল'ব আৰু মই ভিডিঅ' দিব পৰা নাই কাৰণ অলপ প্ৰব্লেম হৈ আছে সেইটো কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই সো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব অল ন'টিফিকেশ্যনটো অন কৰি দিব আজিৰ ভিডিঅ'টো ইমানতে